আজি আমি আহি আছোঁ মৰিগাঁও জিলাৰ পবিতৰা গাঁৱতে লাগি থকা এটা অতি পুৰণা মন্দিৰলৈ। আৰু মোৰ লগত আছে ইয়াৰ নীলোৎপল। আমাৰ প্ৰতিটো যাত্ৰা বাইকেৰে আৰম্ভ কৰোঁ, কাৰণ বাইকেৰে কৰা যাত্ৰাৰ আনন্দই বেলেগ। সৰু সৰু কিছুমান ৰাস্তাইদি সোমাব পাৰি, যেনি ইচ্ছা তেনি যাব পাৰি। আজিৰ পৰা প্ৰায় 15-20 বছৰমানৰ আগতে মই আহিছিলোঁ গৰঙ্গাৰ মন্দিৰলৈ, আৰু ইয়াৰ পাৰতেই পিকনিক খাইছিলোঁ। কিন্তু তেতিয়া ৰাস্তাৰ বহুতেই বেয়া আছিল। কিন্তু আজি ছবি চাওক, আপুনি যদি মায়ঙলৈ আহে বা পবিতৰা অভয়াৰণ্য চাবলৈ আহে, নতুবা গৰঙ্গাৰ মন্দিৰলৈ আহে, আপুনি দেখিবলৈ পাব মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা আৰু এক সুন্দৰ ৰাস্তা। বাইক চলাই ভাল লাগে। অৱশেষত ফাইনেলি আমি গৰঙ্গা মন্দিৰ পালোহি। সুন্দৰ এটা পৰিৱেশ, নদীৰ পাৰতেই অৱস্থিত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই গৰঙ্গা মন্দিৰ। নদীৰ পাৰত যে দেখিছে এই ডাঙৰ ডাঙৰ গছবোৰ, ইয়াৰ তলতেই বহি আপুনি সুন্দৰভাৱে জিৰণি ল'ব পাৰে। পাহাৰৰ মুক্ত বতাহ, নদীৰ কুলু কুলু শব্দ, সঁচাই মোৰ আজি এই পৰিৱেশটো বহুতেই ভাল লাগিছে। কিছু সময় এনেদৰে নদীৰ পাৰতে বহি জিৰণি লৈ মন্দিৰৰ ভিতৰত সোমাই এটি আশীৰ্বাদ ল'লোঁ। আৰু এই গৰঙ্গা মন্দিৰটোৰ বিষয়ে কিছু নজনা কথা এই মন্দিৰৰ পূজাৰী গৌতম গোস্বামী দেৱৰ পৰা জানিলোঁ। হয়, আমি বৰ্তমান উপস্থিত আছোঁ পবিতৰা গৰঙ্গা মন্দিৰত। আৰু এই গৰঙ্গা মন্দিৰটোৰ বিষয়ে আমি বহুত শুনি আছিলোঁ, গতিকে আমি ইয়াৰ স্থানীয় যিজন পূজাৰী, তেখেতৰ পৰা আমি এই গৰঙ্গা মন্দিৰটোৰ ইতিহাসৰ বিষয়ে অলপ জানিব বিচাৰোঁ। ইয়াত হেৰি এই বৰষাৰাণী যি খুৰেক যে আছে, অনুজ বিষয়া, অভিনেত্ৰী বৰষাৰাণী বিষয়া, অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ খুৰেক আছে অনুজ বিষয়া, ভাতৃ হ'ল অংকুৰ বিষয়া, আৰু এই ক্ষীৰোদা বিষয়া মাৰা গৈছে। তেখেতৰ ইয়াত তাই স্মৃতি ৰাখি থৈ দিছে এইখিনি। এইটো গণেশ, এইটো গণেশ ভগৱান, আৰু এইটো গৌৰ আৰু নিতাই। আৰু জগন্নাথ মন্দিৰ যি আছে, জগন্নাথ মন্দিৰত 3টা গোসাঁই থাকে, জগন্নাথ, সুভদ্ৰা আৰু বলৰাম, এই 3টা। আৰু এইটো কৃষ্ণ, আৰু ইয়াত আছে লক্ষীনাৰায়ণ, আৰু লক্ষী, আৰু এইটো কৃষ্ণ আছে, আৰু এইটো সৰস্বতী, আৰু এইটো লক্ষী আৰু নাৰায়ণ। ইফালে আহক, মই দেখাইছোঁ। ইয়াত আছে আপোনাৰ ৰাম, লক্ষ্মণ, সীতা, আৰু এই হনুমান বজৰংগ বলী। ইফালে আছে ৰাম লক্ষ্মণ। ইয়াত আছে আপোনাৰ ৰাম, লক্ষ্মণ, আৰু এইটো পৰশুৰাম আৰু সীতা, এইটো সীতা। ইয়াত পানী পৰি আছে, ইয়াত মই ফুল বেলপাত দিছোঁ অলৰেডি। আৰু ইয়াত মহাদেৱ, এইটো মহাদেৱ, আৰু মহাদেৱৰ নটসূৰ্য মহাদেৱ, আৰু এইটো মহাদেৱ হয়। এইটো মহাদেৱৰ এই ৰূপটোৰ বিষয়ে ক'ব নেকি? এইটো যেতিয়া যে মহাদেৱে যেতিয়া দক্ষ ৰজাৰ ঘৰতে পাৰ্বতী যি গুচি যাওঁতে দক্ষ ৰজাই মগ্ন হৈছিল। পাৰ্বতীক যাব মানা কৰা স্বত্বেও গুচি গৈছিল। যাওঁতে মগ্ন হৈ ই জকি গৈছিল, সৰ্বশৰীৰ হেৰি হৈ গৈছিল। তেতিয়া পাৰ্বতী মুৰ্ছা হৈছিল। এইখিনিতে জানো। আৰু এই ওপৰত যে ৱালৰ ফটো যে আছে, এইজন কোন দেৱী? এইটো গংগা মা। ইয়াতে হয়, বাহিৰৰ ফালে আৰু এইটো ইয়াত আছে আপোনাৰ শিৱ, পাৰ্বতী, গণেশ, আৰু ইয়াত দশভুজা দুৰ্গা। এইটো ওপৰত চাওকচোন। এইদৰে
তেখেতে মন্দিৰৰ ভিতৰত আৰু বাহিৰৰ দেৱালত থকা সকলো দেৱ দেৱী মূৰ্তি আমাক চিনাকি কৰাই দিলে। আৰু এজন স্থানীয় ব্যক্তি আহি আমাক নৈ পাৰলৈ নি এই গৰঙ্গা মন্দিৰৰ কিছু নজনা কথা জনালে। সেই যে নৈ সিপাৰে প্ৰকাণ্ড গছডাল দেখিছে, তাতে হেনো ভোগ পাথৰ পূজাৰ আৰম্ভ কৰে। আৰু এই যে গৰঙ্গা মন্দিৰটোৰ আৰু ইয়াৰ এই বৃহৎ বিল্ডিংটো আপোনালোকে দেখিছে, এই সকলোবোৰ গৰাকী কোন আপোনালোকে জানেনে? এই সকলোবোৰ গৰাকী হৈছে আমাৰ প্ৰিয় অভিনেত্ৰী বৰষা বা আৰু অংকুদাৰ পৰিয়ালৰ লোক। মানে এই গৰঙ্গা মন্দিৰটো যিটো জেগাত আছে, এইটো মানে অভিনেত্ৰী বৰ্ষাৰাণীৰ বিষয়াৰ তেখেতসকলৰ মানে ককা দেউতাহঁতে বনোৱা মন্দিৰ। তেখেতসকলৰ তাৰমানে ককা দেউতাহঁতে তাৰমানে বনোৱা মন্দিৰ আৰু। তাৰমানে এই মন্দিৰটো যিটো জেগাত এতিয়া আছে আপোনাৰ, এই মাটিটো মানে সেই বৰ্ষাৰাণীৰ পৰিয়ালৰ মানুহ নেকি? পৰিয়ালৰ মানুহৰ মানে মাটিটো তেখেতৰে মাটি। এইগিলা চব কমপ্লিট তেখেতৰে প্ৰপাৰ্টি। যিমান আছে তালৈকে আছে। আমি মানে সম্পূৰ্ণ কথাটো আমি শুনি আছিলোঁ এই গৰঙ্গা মন্দিৰৰ বিষয়ে, কিন্তু আজি গম পালোঁ আপোনাৰ মুখৰে যে এই গৰঙ্গা মন্দিৰ অভিনেত্ৰী বৰ্ষাৰাণী বিষয়াৰ তেখেতসকলৰ মানে ককাই বনাই থৈ যায় এই গৰঙ্গা মন্দিৰ। আৰু গৰঙ্গা মন্দিৰ যিটো জেগাত অৱস্থিত, এই জেগাটো মানে অভিনেত্ৰী বৰ্ষাৰাণী বিষয়াৰ তেখেতসকলৰ পৰিয়ালৰ মাটিত মানে বনোৱা। বছৰ পুৰণা আছিল মন্দিৰটো, বহুত বছৰো পুৰণা। এতিয়া ইয়াতে লেখা আছে কিমান পুৰণা। তাৰমানে বৰষাৰাণীৰ ককা দেউতাই বনাই থৈ গৈছে আৰু। এনেই আপোনাৰ এই মন্দিৰটোত ভক্ত কিমান আহে? এনেই ইয়াত ভক্ত হিচাপত তাৰমানে হোলীৰ দিনাই ডাঙৰ উৎসৱ হয়। হোলীৰ দিনাই তাৰমানে হয় প্ৰায় 200-300 মানুহ ইয়াত হয়। ইয়াত খিচাৰি খুৱায় আৰু ইয়াত মন্দিৰটো আহি দৰ্শন কৰিব। বামুণটো তেতিয়া মই অকলে আছোঁ, তেতিয়া 3জন থাকিব। মেইন পূজাৰীও থাকিব, ময়ো আছোঁ লগত। এইখিনিতে আৰু ঠিক আছে। মন্দিৰৰ পূজাৰী গৌতম গোস্বামীদেৱে আমাক এটা কথা জনালে যে প্ৰতি বছৰে হোলীত অৰ্থাৎ ফাকুৱাত 3দিনীয়া কাৰ্যসূচীৰে এক বৃহৎ উৎসৱ মেলাৰ আয়োজন কৰে। আৰু সেইকেইদিন বৰষা বা পৰিয়ালৰ লগতে অসমৰ বহুত শিল্পীয়ে এই অনুষ্ঠানত ভাগ লয় বুলি আমাক পূজাৰীজনে জনাইছে। গতিকে আপোনালোকেও আহিব আৰু আমিও আহিম ফাকুৱাৰ সেই উৎসৱলৈ। বৰষাবাৰ পৰিয়ালৰ লগতে আমি সকলোৱে একেলগে গৰঙ্গা মন্দিৰ পাৰত উদযাপন কৰিম ৰঙৰ উৎসৱ ফাকুৱা।